हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एसएस मोबाइल टेक आपलोगे चाই আছে एसएस मोबाइल टेकर नतुन এটা ভিডিও আজিৰ ভিডিওত আপোনাক দেখাম যে আপুনি কি সেটিংস কৰিলে আপোনাৰ মোবাইলৰ ব্যাটাৰী চাৰ্জ কমকে যাব আপোনাৰ মোবাইলৰ চাৰ্জ যদি অতি শীঘ্ৰে শেষ হৈ যায় তেনহলে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণ চাই থাকিব আজিৰ ভিডিওত দুটা সেটিংস জনাম যি সেটিংসৰ দ্বাৰা আপোনাৰ মোবাইলৰ ব্যাটাৰী চাৰ্জ 100 ৰ পৰা 100 থাকিব তো ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ব্যাটাৰী চাৰ্জ জলদি শেষ হৈ যোৱাৰ কাৰণে আপোনাক যাব লাগিব সেটিংস অপচনত सेटिंग्सत जोৱাৰ পিছত ইয়াত ওপৰত সাৰ্চ বাটনত লিখিব লাগিব ব্যাটাৰী বুলি সাৰ্চ কৰাৰ পিছত ইয়াত সৰ্বপ্ৰথম যি অপচনটো আহিব এটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত চাব আপুনি ব্যাটাৰী সাৰ্ভাৰ বুলি এটা অপচন আছে এটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে টাউন অন নাও বুলি এটা অপচন আছে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত চাবলৈ পাব আপোনাৰ মোবাইলৰ চাৰ্জ আছে 48% 11 ঘন্টা 2 মিনিট মানে আপুনি ইউজ কৰিব পাৰিব এতিয়া যদি আপুনি ব্যাটাৰী সাৰ্ভাৰটো অফ কৰি দিয়ে কৰাৰ লগে লগে ইয়াত চাব পাইছে 10 ঘন্টা 2 মিনিট মানে 1 ঘন্টা কমি গল তো আপুনি এই ব্যাটাৰী সাৰ্ভাৰটো অন কৰি থলে আপোনাৰ মোবাইলটো এইখিনি চাৰ্জতে আৰু 1 ঘন্টা বেছি ইউজ কৰিব পাৰিব তো এটো হল প্ৰথম স্টেপ আৰু সেকেন্ড স্টেপটো হল ইয়াত ব্যাটাৰী অপচনতে আছে আপুনি ইয়াত তলফালে স্ক্ৰল কৰি চাব পাৰিব আল্ট্ৰা সেভিং মোড বুলি এটা অপচন আছে এটো ক্লিক কৰি দিব ক্লিক কৰি এটা আল্ট্ৰা সেভিং মোডটো অন কৰি দিব তো আজি ভিডিওটোৰ দ্বাৰা আপোনালোকৰ যদি কোনো উপকাৰ হৈ থাকে তেনহলে ভিডিওটো এটা লাইক কৰি দিব আমাৰ চেনেল নতুন হলে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিওটো ইমানে আছিল গুড বাই টেক